নমস্কাৰ, মই অভিজিত গোস্বামী আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ। যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত আহি থাকে। টিকটকৰ সফলতাৰ কথা কোনে নাজানে। চীনত টিকটকৰ কথা নাজানিলেও আমাৰ ভাৰতত সকলোৱে টিকটকৰ কথা গম পায় আৰু সকলোৰে মুখে মুখে। সেয়েহে এই সফলতাক দেখি ইউটিউবেও এক নতুন পদক্ষেপ লৈ চীনৰ এই এপটোৰ লগত প্ৰতিযোগিতা কৰিবলৈ নামি আহিছে। এতিয়াৰ পৰা ইউটিউবে 15 ছেকেণ্ডৰ শ্বৰ্ট ভিডিঅ' ইউটিউবত দিয়াৰ সুবিধা কৰি দিব। টিকটকৰ দৰে সকলো ইউটিউবাৰে টিকটকৰ আনন্দ ল'ব পাৰিব। ইউটিউবে ইয়াক শ্বৰ্ট নামেৰে নামাকৰণ কৰিব। ইয়াত মাল্টিপল ক্লিকৰ সুবিধা দিয়া হ'ব। ষ্টৰী ফিচাৰ্ছটোৰ দৰে প্ৰায় একেই হ'ব যদিও প্ৰেছ কৰি ৰেকৰ্ড বাটন ক্লিক কৰি ভিডিঅ' দিব পাৰিব নাইবা বেলেগকৈও বনাই আপলোড কৰাৰ সুবিধা হ'ব বুলি জনাইছে ইউটিউবে। ইফালে ফেচবুকেও ইনষ্টাগ্ৰামত টিকটকক প্ৰতিযোগিতা কৰি ব্যৱহাৰকাৰীক আকৰ্ষণ কৰিবলৈ ৰীল নামৰ এটা ফিচাৰ্ছ ইনষ্টাগ্ৰামত মুকলি কৰিছে, যাৰ জৰিয়তে ভিডিঅ' মিউজিক একেলগে দিব পৰাৰ সুবিধা কৰিছে। বৰ্তমানে এই সুবিধা ব্ৰাজিল, ফ্ৰান্স আৰু জাৰ্মানীত এতিয়াও আছে। ইয়াৰ দ্বিতীয়টো খবৰ হৈছে দেশজুৰি কৰোণা আতংকৰ মাজতে দেশৰ আনলক 1 আৰু আনলক 2ত ভৰি দিছে। কিন্তু অসমত পুনৰ লকডাউনৰ ঘোষণা হৈছে। পিছে এনে সময়তে ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত নিয়মত কিছু সালসলনি দেখিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় মন্ত্ৰালয়ে মটৰ পৰিবহণ নিয়ম 1989 অধীনত সংশোধনী কৰিছে। এই নতুন নিয়মৰ জৰিয়তে চকুৰে কম দেখা লোকসকলেও লাইচেন্স বনাব পাৰিব। নতুন নিয়ম অনুসৰি এতিয়া মাইল্ড আৰু মিডিয়াম কালাৰৰ দৃষ্টিহীনতাৰ লোকসকলে ফৰ্ম 1 আৰু ফৰ্ম 1A সালসলনি কৰি ড্ৰাইভিং লাইচেন্সৰ জাৰি কৰা হ'ব। এই পদক্ষেপটো ৰাজ্যিক পৰিবহণ বিভাগে ভাল কৰিছে নে বেয়া কৰিছে সেইটো আপোনালোকে মোৰ কমেণ্ট বক্সত জনাই দিব। প্ৰতিজন বিশ্ববাসীয়ে এতিয়া অপেক্ষা কৰি আছে কৰোণা নিৰ্মূল কৰাৰ বাবে এটা ভেকচিন তথা ঔষধলৈ। কেতিয়া ইয়াৰ উদ্ভাৱন হ'ব ইয়াক লৈ গোটেই দেশজুৰি চিন্তিত হৈ আছে। আৰু সেই অপেক্ষাত এটি পোহৰৰ দৰে উজ্বলি উঠিছে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিচালক ডক্টৰ টেড্ৰছ অধনময়ে। শেহতীয়াভাৱে নিশ্চিত কৰিছে যে বিশ্বজুৰি বিজ্ঞানীসকলৰ অহৰহ প্ৰচেষ্টাৰ পাছত এটা ভেকচিন তৈয়াৰ হৈ উঠাৰ সম্ভাৱনা আছে। সেয়া এবছৰো লাগিব পাৰে নাইবা তাতকৈ কম সময়ৰ ভিতৰতো হ'ব পাৰে। পৰিৱেশ ইউৰোপীয়ান পাৰ্লিয়ামেণ্ট কমিটিৰ এখন মিটিঙত কৰা প্ৰশ্নত WHO চিফজনে তেনেকৈ কয় যে বিজ্ঞানীসকলৰ ভৱিষ্যবাণীৰ ওপৰত ভিত্তি কৰি আশা কৰিছোঁ এবছৰৰ সময় লাগিব পাৰে। কৰোনাৰ ভেকচিন আহিবলৈ আৰু যদি খৰতকীয়া কৰা যায় তেন্তে এবছৰৰ ভিতৰতো আহিব পাৰে। টুইটাৰৰ এক ৰিপৰ্ট অনুসৰি WHO চিফে এনেকৈয়ে কয় যে এইটো কোৱাটো কঠিন হ'ব যে আমি ভেকচিন পাম। আমাৰ হাতত কৰোনা ভাইৰাছৰ ভেকচিন কেতিয়াও নাছিল। গতিকে যেতিয়াই বিচাৰি পোৱা যাব সেইটোৱে প্ৰথম আৱিষ্কাৰ হ'ব। বিশ্বজুৰি 100ৰো অধিক COVID-19ৰ ভেকচিন বিভিন্ন পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতাত কৰি আছে।